আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত প্ৰথমটো খবৰ হৈছে 26 জানুৱাৰীত বন্ধ কৰি দিয়া হ'ব গুৱাহাটীৰ কেইবাটাও পথ কোনো যান-বাহনে কৰিব নোৱাৰিব প্ৰৱেশ। খানাপাৰাত মঙলবাৰে কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব গণৰাজ্য দিৱস। এই বিশেষ দিনটোৰ বাবে সকলো প্ৰকাৰেৰে প্ৰস্তুত হৈছে চৰকাৰ তথা প্ৰশাসন। এই সময়ছোৱাত যাতে যান-বাহন চলাচলৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পথ নিৰ্দেশনা দিছে গুৱাহাটী মহানগৰ যান-বাহন আৰক্ষীয়ে। গণৰাজ্য দিৱস পালনৰ সময়ত 31 আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা গধুৰ বাণিজ্যিক বাহনসমূহ খেত্ৰী, সোণাপুৰ, বৰ্ণিহাট আৰু যোৰাবাটত অথবা জালুকবাৰী আৰু আমিনগাঁও ইত্যাদি ঠাইত ৰাখিব লাগিব। ৰেড পাছৰ সৈতে অহা বাহনসমূহ কইনাধাৰালৈকে খানাপাৰা ৰটাৰী অথবা GS ৰোড হৈ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহিব পাৰিব অথবা অসম ৰাইফলছ পইণ্টৰ পৰা গৈ নিৰ্দিষ্ট ঠিক কৰি দিয়া স্থানত ৰাখিব পাৰিব। হালধীয়া অথবা নীলা পাছৰ বাহনসমূহে নিয়ন্ত্ৰিত লোকসকলক মিউজিয়াম পইণ্টত নমাই অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ দিশে যাব লাগিব। অন্য বাহনক ৰিচাৰ্জ গেট পইণ্ট অথবা কইনাধৰা পইণ্টৰ পৰা প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। খানাপাৰাৰ পৰা 6 মাইললৈকে সামগ্ৰী কঢ়োৱা বাহন যাবলৈ দিয়া নহ'ব আৰু কোনো পাছৰ সৈতে নহা দিছপুৰ, বেলতলা, নুনমাটি, নাৰেংগী আদি দিশৰ বাহনসমূহক জয়ানগৰ চাৰিআলিৰ পৰা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়লৈকে যাবলৈ দিয়া হ'ব। বশিষ্ঠ চাৰিআলিৰ দিশৰ পৰা অহা বাহনসমূহ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কইনাধাৰালৈকে যাব পাৰিব আৰু তাৰ পিছত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশত ৰাখিব পাৰিব। কইনাধৰা পইণ্টৰ পৰা খানাপাৰা ৰটাৰীলৈকে কোনো বাহন ৰাখিব নোৱাৰিব। কইনাধৰা পইণ্টৰ পৰা IG প্ৰিজন পইণ্টলৈকে বাহন ৰখোৱাত নিষেধাজ্ঞা। একেদৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ পৰা ৰিচাৰ্জ গেট পইণ্টলৈকে কোনো বাহন ৰাখিব নোৱাৰিব। একেদৰে GS ৰোড, RGB ৰোড, B বৰুৱা ৰোড, GNB ৰোড, KLB ৰোড আৰু MG ৰোডকো ন পাৰ্কিং জোন ঘোষণা কৰা হৈছে। আৰক্ষী বিষয়া, নিৰাপত্তাৰক্ষী, পেৰেডত অংশ ল'বলগীয়া লোক, সাংস্কৃতিক দল ইত্যাদিৰ বাহন, পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ লগতে সন্মুখ ভাগৰ পৰা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ সন্মুখ ভাগৰ ৰাজপথত হৈ জয়ানগৰলৈকে বাহন ৰাখিব পাৰিব। পাছ নোহোৱাকৈ অহা বাহনসমূহ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ পৰা জয়ানগৰ আৰু খানাপাৰা পইণ্টলৈকে ৰাজপথত ৰাখিব পাৰিব। আজিৰে পৰা ডাউনলোড কৰা যাব ভোটাৰ কাৰ্ড। আধাৰৰ দৰে এইবাৰ ভোটাৰ কাৰ্ডো ডিজিটাইজ কৰা হৈছে। সোমবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত এই সেৱা আৰম্ভ কৰিছে নিৰ্বাচন কমিছনে। নিৰ্বাচন কমিছনে জনাইছে যে কমিছনৰ ৱেবছাইটৰ পৰা এই এপিক ডাউনলোড কৰা যাব। কাৰ্ডৰ বাবে আবেদন কৰা নতুন ভোটাৰসকলে 25ৰ পৰা 31 জানুৱাৰীলৈ ভোটাৰ কাৰ্ড ডাউনলোড কৰিবলৈ সক্ষম হ'ব। যিসকলৰ ইতিমধ্যে ভোটাৰ কাৰ্ড আছিল তেওঁলোকে 1 ফেব্ৰুৱাৰীৰ পৰা সেই কাৰ্ডখন পাব। অৱশ্যে যদি মোবাইল ফোন নম্বৰবোৰ ভোটাৰ কাৰ্ডৰ সৈতে সংযোজিত আছে তেন্তে ডিজিটেল ভোটাৰ কাৰ্ডখন নাপাব। সন্মুখত 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু এই ৰাজ্যবোৰত নিৰ্বাচনৰ পৰা ডিজিটেল ভোটাৰ কাৰ্ডৰ ব্যৱহাৰ আৰম্ভ হ'ব। তদুপৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত হ'লে নতুন আবেদনকাৰীসকলে ডিজিটেল ফৰ্মেটত ভোটাৰ কাৰ্ড প্ৰাপ্ত কৰিব। লগতে ভোট দিয়াটো সমস্যা নহ'ব। গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতিৰ পদক ঘোষণা অসমৰ 14গৰাকী আৰক্ষীলৈ। গণৰাজ্য দিৱস উপলক্ষে অসমৰ আৰক্ষী বিষয়ালৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক ঘোষণা কৰা হৈছে। ৰাজ্যৰ মহিলা আৰক্ষী বিষয়া ভায়োলেট বৰুৱাই উল্লেখনীয় সেৱাৰ বাবে লাভ কৰিছে আৰক্ষীৰ পদক। বৰ্তমান BTADৰ DIG ৰূপে কৰ্তব্যৰত হৈ আছে বৰুৱা। ইয়াৰ লগতে বিশেষ পাৰদৰ্শিতাৰ বাবে আন 13গৰাকী আৰক্ষী বিষয়াৰ নাম ঘোষণা কৰা হৈছে আৰু এই বিষয়াকেইগৰাকী হ'ল মুছলে উদ্দিন আহমেদ, দেৱশিষ শৰ্মা, সুশান্ত বিশ্ব শৰ্মা, দীপক বৰা, অমৃত ভূঞা, ইমাম উদ্দিন চৌধুৰী, ডিম্বৰাই তেৰাং, নিৰঞ্জন দাস, আনোৱাৰ হুছেইন বৰভূঞা, জিতেন্দ্ৰ কুমাৰ সিং, পংকজ মহন্ত, হোমেন দাস, অনিল ৰাজবংশী। অসমৰ 9গৰাকী বিশিষ্ট লোকলৈ পদ্ম বঁটা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ পদ্মভূষণ বঁটা। অসমৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ পদ্মভূষণ বঁটা। সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা হোৱা এই বঁটা মৰণোত্তৰভাৱে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখ্য যে প্ৰতি বছৰে মাৰ্চ এপ্ৰিল মাহত প্ৰদান কৰা হয় পদ্ম বঁটা। এই বছৰ মুঠ 119গৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। ঘোষণা হোৱা অনুসৰি 7গৰাকী লোকলৈ পদ্মবিভূষণ, 10গৰাকীলৈ পদ্মভূষণ আৰু 102গৰাকীলৈ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ'ব। বঁটা লাভ কৰিবলৈ সক্ষম হোৱা লোকসকলৰ ভিতৰত 29গৰাকী মহিলা বুলি জানিব পৰা গৈছে। প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীক পদ্মভূষণ বঁটা প্ৰদান কৰাৰ লগতে অসমৰ লক্ষ্মী বৰুৱা, বিজয়া চক্ৰৱৰ্তী, গোপীৰাম বৰগায়ন, বুঢ়া ভকত, মংগল সিং হাজোৱাৰী, দুলাল মংকি, বিৰুৱালা ৰাভা, ৰমেন শৰ্মা আৰু ইমৰান শ্বাহক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ'ব। ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱমলানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনাৰ। নৱমলানি কোৰ্পছ কমাণ্ডৰ লেভেলৰ বৈঠক সন্দৰ্ভত মত প্ৰকাশ কৰিছে ভাৰতীয় সেনাবাহিনীয়ে। ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত অনুষ্ঠিত হোৱা নৱমলানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা দিয়া হৈছে।
দুয়োপক্ষই শীৰ্ষস্থানত থকা সৈন্যবাহিনীক পিছুৱাই অনাৰ ক্ষেত্ৰত সহমত উপনীত হৈছে ভাৰতীয় সেনাৰ সূত্ৰত এইদৰে প্ৰকাশ কৰা হৈছে। আনহাতে পৰৱৰ্তী বৈঠকো নিৰ্দিষ্ট সময়তে সৈন্য বাহিনীক পিছুৱাই অনাৰ ক্ষেত্ৰত শীঘ্ৰে অনুষ্ঠিত কৰা হ'ব বুলি ভাৰতীয় সেনাৰ তৰফৰ পৰা উল্লেখ কৰা হয়। উল্লেখ্য যে ভাৰত আৰু চীনা সৈন্যৰ মাজত নৱমলানি বৈঠকৰ পূৰ্বে ছিকিমৰ ভাৰত চীন সীমান্তত দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত এক সংঘৰ্ষ হয়। দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত হোৱা সংঘৰ্ষত 4গৰাকী ভাৰতীয় জোৱান আৰু 20গৰাকী চীনা জোৱান আঘাতপ্ৰাপ্ত হয়। অৱশ্যে ছিকিম সীমান্তৰ পৰিস্থিতি বৰ্তমান স্বাভাৱিক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। মাৰ্চ মাহৰ পৰা বন্ধ হ'ব নেকি 5, 10 আৰু 100 টকীয়া নোট? এই সন্দৰ্ভত ৰিজাৰ্ভ বেংকৰ মন্তব্য। পুৰণা 5 টকীয়া, 10 টকীয়া আৰু 100 টকীয়া নোটসমূহ শীঘ্ৰে বন্ধ হৈ পৰিব বুলি অলপতে এক খবৰ বিয়পি পৰিছিল। মাৰ্চৰ পৰা এই নোটসমূহৰ প্ৰচলন বন্ধ হৈ পৰিব বুলি বিভিন্ন সামাজিক মাধ্যমত খবৰ বিয়পি পৰিছিল। কিন্তু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই খবৰক খাৰিজ কৰি মাৰ্চৰ পৰা এই নোটসমূহৰ প্ৰচলন বন্ধ নহয় বুলি স্পষ্টভাৱে উল্লেখ কৰে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 5 টকীয়া, 10 টকীয়া আৰু 100 টকীয়া নোটসমূহৰ প্ৰচলন বন্ধ হ'ব বুলি প্ৰচাৰিত হোৱা খবৰক ভুৱা বুলি কয়। কিছু সংখ্যক সংবাদ মাধ্যমত মাৰ্চৰ পৰা 5 টকীয়া, 10 টকীয়া আৰু 100 টকীয়া নোটসমূহৰ প্ৰচলন বন্ধ হ'ব বুলি খবৰ প্ৰকাশ পাইছে। এই ধৰণৰ বাতৰিসমূহ ভিত্তিহীন আৰু ভুৱা বুলি স্পষ্টীকৰণ দিয়া হ'ল। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই টুইটাৰ যোগে এইদৰে কয়। আনহাতে প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ ফেক্ট চেকেও 5 টকীয়া, 10 টকীয়া আৰু 100 টকীয়া নোটৰ প্ৰচলন বন্ধ হোৱা বাতৰিটো মিছা বুলি স্পষ্টীকৰণ দিয়ে। পূৰ্বে 2018 চনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নতুন 10 টকীয়া, 50 টকীয়া আৰু 200 টকীয়া নোটৰ প্ৰচলন কৰিছিল। ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ'ব অসম গাঁওৰক্ষী সংগঠনৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱস। অসম গাঁওৰক্ষী সংগঠনৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱস দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 28 আৰু 29 জানুৱাৰীত শিৱসাগৰ জিলাৰ ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ'ব। 28 জানুৱাৰীৰ বিয়লি 4 বজাত আৰক্ষী উপ মহাপৰিদৰ্শক তথা গাঁওৰক্ষী সংগঠনৰ মুখ্য নিয়ন্ত্ৰক দিগন্ত বৰাই প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ পাছত বিয়লি 5 বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব শিৱসাগৰৰ উপায়ুক্ত বিষ্ণু কমল বৰাই। দিনৰ 12 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব আৰু এই সভাতে সোণোৱালে সংগঠনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰস্তুত কৰি উলিওৱা স্মৃতি গ্ৰন্থ উন্মোচন কৰিব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আদিৰ লগতে বহু সমল ব্যক্তি উপস্থিত থাকিব। কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য, অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন। কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইন তিনিখন বাতিলৰ দাবী যোৱা 2 মাহৰো অধিক কাল ধৰি দিল্লীৰ সীমান্তত চলি থকা কৃষকৰ প্ৰতিবাদ অতি শীঘ্ৰে সমাপ্ত ঘটিব বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে। এই সন্দৰ্ভত কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কৃষি আইনৰ বিৰুদ্ধে সামান্য পৰিমাণৰ কৃষকেহে প্ৰতিবাদ সাব্যস্ত কৰি আছে। অৱশ্যে তেওঁলোকৰ সংখ্যা অধিক নহয়, সেয়েহে আমি আলোচনাৰ মাজেৰে সমাধান ওলোৱাৰ চেষ্টা চলাইছোঁ আৰু আমি এতিয়াও আশা কৰি আছোঁ যে এই বিষয়টোৰ সমাধান ওলাব। ইফালে গণতন্ত্ৰ দিৱসৰ দিনটোত কৃষকসকলে উলিয়াবলগীয়া ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত মন্ত্ৰী টোমৰে কয় যে 26 জানুৱাৰীৰ বিপৰীতে বেলেগ এটা দিনত ৰেলীটো উলিয়াব পাৰিলে হয়, কিন্তু তেওঁলোকে ইয়াৰ ঘোষণা কৰিয়েই থৈছিল। তেওঁ লগতে এই ৰেলীটো কোনো অঘটন নঘটাকৈ তথা শান্তিপূৰ্ণভাৱে যাতে হয় তাৰ বাবে কৃষকসকল আৰু আৰক্ষী প্ৰশাসনে গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি মন্তব্য কৰে। অসম আৰক্ষীৰ বিশেষ শাখাৰ 4 বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসাধাৰণ কুশলতা পদক। গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসাধাৰণ কুশলতা পদক লাভ কৰিছে অসম আৰক্ষীৰ 4 বিষয়াই। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক লাভ কৰা অসম আৰক্ষীৰ 4 বিষয়া হ'ল বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত কৰ্তব্যৰত বিষয়া। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰা মতে অসম আৰক্ষীৰ বিশেষ শাখাত কৰ্তব্যৰত ASI কৰবী বিকমীয়া দেউৰী, ASI দিগন্ত বসুমতাৰী, ASI চিত্ৰৰঞ্জন বৰা আৰু ৱেলছ ক্ৰক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসাধাৰণ কুশলতা পদকৰ বাবে নিৰ্বাচন কৰা হৈছে।